স্বাগতম জনাইছোঁ কেৰিয়াৰ টিপছৰ এটা বিশেষ ভিডিঅ'লৈ বন্ধুসকল। আজি আমি এটা নতুন বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ পাইছে। ইয়াতে সকলো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। তেতিয়াহ'লে আহকচোন আমি সবিশেষ আলোচনা কৰোঁ। ইয়াতে প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো ওলোৱাৰ 10 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। বিজ্ঞাপনটো ওলাইছে 26/2/2020 অৰ্থাৎ ফেব্ৰুৱাৰী 26 তাৰিখে প্ৰকাশ পাইছে বিজ্ঞাপনটো। ইয়াৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। ইয়াতে পদৰ নাম হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA। পদৰ সংখ্যা আছে দুটা। আৰু আমি বয়স যদি আমি চাওঁ, বয়স হ'ব লাগিব 18 পৰা 43 বছৰ। গভট ৰুল অনুসৰি ৰিলেক্সেশ্যন থাকিব। ইয়াৰে 20/1/2001 তাৰিখলৈ 18 পৰা 43 বছৰ হ'ব লাগিব। ঠিক আছে। আৰু দৰমহাও যথেষ্ট দিছে। পে'মেণ্টটো 14,000 পৰা 49,000 টকালৈ দৰমহা হ'ব আৰু লগতে গ্ৰেড পে' থাকিব 6,200 টকা। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ গভট ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ কম্পিউটাৰ নলেজ। যিকোনো বিভাগত গ্ৰেজুৱেট হ'লেই হ'ব আৰু লগতে কম্পিউটাৰ নলেজ বিচাৰিছে। আহক এতিয়া আমি জানি লওঁ কেনেকৈ আবেদন কৰিব লাগিব। বন্ধুসকল, আবেদন কৰিবলৈ আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। আছাম গ্ৰেজুৱেট পাৰ্ট 9 যিখন ফৰ্ম আছে সেইখন ফৰ্ম ল'ব। তাৰ পাছতে আপোনালোকৰ যিসমূহ কপি দিব লাগিব, ফটোষ্টেট কপি দিব লাগিব, সেইবোৰ আপোনালোকৰ ছেল্ফ এটেষ্টেড হ'ব লাগিব। তাৰে বয়সৰ এখন দিব লাগিব, এডুকেশ্যনেল আৰু লগতে আদাৰ্ছ কোৱালিফিকেশ্যন যদি কিবা আছে দিব লাগিব। আৰু লগতে এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এক্সচেঞ্জ অফিচত আপোনালোকৰ নাম থকাটো বাঞ্ছনীয়। লগতে কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ যদি কিবা আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। আৰু তাত গাঁঠি দিব লাগিব 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। ফটোখনৰ পাছফালে এটেষ্টেড কৰি দিব লাগিব, ছেল্ফ এটেষ্টেড কৰি দিব লাগিব। আৰু লগতে এপ্লিকেশ্যনখনত ফোন নম্বৰ আৰু যদি ইমেইল নম্বৰ আছে, ইমেইল ID আছে যদি ইমেইল ID লিখি দিব লাগিব। ইয়াতে গভট, ছেমি গভট কোনোবাই যদি কাম কৰি আছে, চাকৰি কৰি আছে, তেওঁলোকেও আবেদন কৰিব পাৰিব প্ৰপাৰ চেনেলৰ জৰিয়তে। আৰু এপ্লিকেশ্যনখন পঠাব লাগিব। ইয়াতে এড্ৰেছটো দিয়া হৈ আছে, দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA কামৰূপ M মেট্ৰ' দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোৰ্ট কেম্পাছ পাণবজাৰ গুৱাহাটী 1। এই এড্ৰেছত আপোনালোকে 10 দিনৰ ভিতৰত, বিজ্ঞাপনটো প্ৰকাশ পোৱা 10 দিনৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। ঠিক আছে। ইয়াতে জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপ দি দিছে। বয়সৰ ক্ষেত্ৰত দিছে not less than 18 years and not more than 43 years of age as on 1/1/2020 1/1/2020 তাৰিখলৈ 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 43 বছৰতকৈ বেছি হ'ব নোৱাৰিব বয়সৰ ক্ষেত্ৰত। আৰু চৰকাৰী নিয়ম অনুসৰি ৰিলেক্সেশ্যন থাকিব, লগতে ৰিজাৰ্ভেশ্যন থাকিব। ঠিক আছে। আৰু লগতে ইয়াতে স্পষ্টকৈ লিখি দিছে যে TA DA কোনো ধৰণৰ দিয়া নহ'ব আৰু কেণ্ডিডেটসকলে ইণ্টাৰভিউ জৰিয়তে নিয়োগ কৰা হ'ব। আৰু এপ্লিকেশ্যনৰ সময়সীমা দি দিছে, আপোনালোকে এপ্লিকেশ্যন উইল বি ৰিচিভড অল ৱৰ্কিং ডেজ টিল 5 PM। আবেলি 5 বজালৈ আপোনালোকে আবেদনসমূহ জমা দিব পাৰিব। আমি 7 নম্বৰ পইণ্টটোলৈ যাওঁ। লিষ্ট অফ এলিজিবল কেণ্ডিডেটছ, ডেট, টাইম এণ্ড venue of written examination interview will published in the official website DLSM kamrupjudiciary.gov.in। এই ৱেবছাইটত এলিজিবল কেণ্ডিডেটসকলৰ কেতিয়া ৰিটেন এক্সাম হ'ব তাৰ ডিটেইলছ আপলোড কৰিব। গতিকে আপোনালোকে এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব পাৰে, www.kamrupjudiciary.gov.in। এই ৱেবছাইটত যাব আৰু আপোনালোকৰ ডিটেইলছ তাত চাব পাৰিব আৰু কল লেটাৰসমূহ ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে।
বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব পাৰে যদি শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি এই চেনেলটোলৈ নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ ধন্যবাদ